চাইছে আপোনাক কি কৈছে মোক এবাৰ কওকচোন তোক কিয় লাগে মই সুধিব লাগে সুধিছো চা আৰু ময়ো নকব লাগে নকওঁ মোহন বছি কথা এনে আছো কিবা এটা আলোচনা কৰি পেলাও আহকচোন কি কাৰণে তোৰ লগত আলোচনা কৰিম আপুনি মোৰ বাপেকৰ নিচিনা পুলিচ নাছে মানে মই আপোনাৰ সৰু ল'ৰা এটা আছো আপুনি মোৰ বাপেক আছে চা সেই কাৰণেইটো নকওঁ কিয় নকৈছে কাৰণ তই যে সৰু ল'ৰা কৈতো লাভ নাই সেইটো ভালেহে হৈছে সৰু ল'ৰা ছোৱালীক যেনেকে ভাজ দিছে তেনেকে ভাজিছে চা একে কুমলীয়া বাঁহ গোটেইডাল যেনেকে ভাজ দিম তেনেকে ভাজ লবি চাওঁ তোক ধেনুখনৰ নিচিনা কৰো তই ভাজ লওঁনে চাওঁ এইবিলাক কি কৈছে এতিয়া কিয় পৰা নাই এই তই যে বুঢ়া বাঁহ সেই কাৰণে পৰা নাই বুজিলি মূৰ্খ যা নকৈছো আপুনি মোক অকণ ডাঙৰ কৰি পেলাকচোন ডাঙৰ কৰিবলৈও তোৰ ঢংবিলাক ডেকা ল'ৰাৰ নিচিনা হ'ব লাগিব নহয় পুৰুষৰ নিচিনা কি পোচা হয় পুৰুষে বুজি নাপা তোক কি ভাজ দিম যা এবাৰ বুজাই দিয়কচোন কথা ক'লে অকণমান দমটো ৰাখি কবি সৰু ল'ৰা ছোৱালীৰ নিচিনা পেনপেনাই কথা নকবি কেনেকে জান চা এনেই সৰু ল'ৰা এটা ডেকা বয়স পাবলৈ হ'লে মিনিমাম 18 বছৰ লাগিব কিন্তু মই 18 মিনিটৰ ভিতৰত তোক বনাই দিম হ'ব চা এই বস্তুটো চা দেখিছনে খোজ কাটল ৰোৱা ভংগীমা দেখিছো চা আবেচন হৈছে কি বে কি বে 5 এটা লাগে নাই কি বে 5 এটা লাগিছে তোক যে এটা দিম 32 অল আউট হৈ যাব তোক যে এটা দিছো সেইটো পিছত কৈছো চা কাৰোবাক তেনেকে মাৰিবলৈ লৈ তোক যে এটা দিছো সেইটো পিছত কৈছো বুলি একে কৈ থৈ আহি হ'ব চা গ্লাছৰ ওচৰলৈ যা বাকীখিনি বানাই আছো আবেচ এটা যে দিছো বাকীখিনি পিছত কৈছো এই পাগল এডাল খোল তোৰ এই এণ্টেনাৰে চব নেটৱৰ্ক খেলি মেলি কৰি আছে ধৰ এডাল ধৰ দিলে পেলাই সেইডাল মানে কেঁচুৱামীৰ কাৰণে তোক কোনেও নমনা হৈছে কি কৈছে ৰহ ডেকা হবলৈ তেনেকে মুখৰ কথাত ডেকা হ'ব পাৰি তোক দেখি ভয় খাব লাগিব যে চম্বলৰ পৰা আহিছে মোহনী বা মই দেখি পেলাই ভয় খাইছে এইখন ধৰ আবে চ নহয় আবে চন নটো ফুটা বাছ আহি গল মুহুগুণ্ডা এখন মোক কিয় বান্ধি দিছে চা হনুমানৰ শক্তি দিছো আগৰ চিনেমাত দেখা নাই ভিলেন বিলাকে এনেকুৱা এখন বান্ধি ৰাখে চা এযোৰ পিন্ধ আকৌ এযোৰ কিয় পিন্ধাইছে চা বেছি পোহৰ দেখিলে যদি চকু চাট মাৰি ধৰি দমটো কমি যায় 1 মিনিট এইটো কি দিছে বিজয়ৰ তিলক আজিৰ পৰা নতুন ডেকা ল'ৰা তই কাক কথা কৈছ বে এটা যে দিছো মোক কিয় দিবি গুৰুদেৱক হবলা দিয়ে মোক আৰু ছাৰক বাদ দি বাকী সকলক বজাই যা চবকে এফাল পৰা বজাই আছো লাগা এডাল যে দিছো হৈছে চা বাস এইডাল কি ভাজ লৈছ মূৰ্খ কথাবিলাক মনত আছে নহয় খালি মই যিবোৰ শিকাইছো সেইবোৰ সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহৰ আগত নকবি আপোনাৰ আগত কম চা হেই মূৰ্খ মোৰ আগতো নহয় কমল মুকুতাহঁতৰ আগত কবি হ'ব চা মনত আছে নে নাই ষ্টাৰ্ট কিয় মাৰিছো বে আকৌ মোক কৈছে আহি কৈছে চা গুচি যাব ধৰি ৰাখ চা 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 কোনোবা দম দিছ নেকি বে বহুত ডেঞ্জাৰাছ হৈ গৈছো কমল কমল কি কৰিছ এইবিলাক আগতকে যে ডেকা হৈছো চুমা সলনি হৈ গৈছে পুৰা নাকলৈকে জনজনাই গৈছে কমল কিয় চিঞৰি আছে নাই তাৰ লগত কথা আছে অলপ কি আছে মোকে কওক তোমাক কব নোৱাৰি নহয় কি আপুনি মোহন থাকোতে মোক আজি কথা কব নোৱাৰো বুলি ক'লে যে গুণ্ডা লগাই দিয়কচোন যা মহু গুণ্ডা লাগি যা কোন মহু গুণ্ডা তই আজিৰ পৰা ডেকা হৈ যোৱা নাই জানো গুণ্ডাৰ নিচিনা হৈ গলি নে নাই নামো সলাই দিলো মহু গুণ্ডা হ'ব চা পোৱাত দি আছো কাক কথা নকৈছ বে তই কি পাগল হৈছ নেকি মুচনদাৰ ওচৰত কামতে নাহিছে মোক পাগল বুলিহে কৈছে লাষ্টৰটো দি দে 5 32 দি আছো চা
কমল এই ক'ত থাকে যে কমল আবে চ এডাল যে পাঁচ দিছো এ লাগি যাব ও কমল এ তেৰিকা আই ঐ ও মাই ও মোহন জিনজিনাই গৈছে পুৰা খাটনিয়াৰ ছাৰ মোৰ লগত অলপ আহকচোন বলক ছাৰ ইয়াৰ আকৌ কি হ'ল নাই এই যাচোন যা 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 এই আৰে অ হেনচম চা মই কলে যাব লাগিছে বে গেটে বে গেটে বেগেটে ক'লে যা তই ক'লে যা বেগেটে কেণ্টিন যা ছাৰ আহক ছাৰ ৰাম কি যে কৰি থাকে নহয় ইহঁতে ঐ ঐ তোৰ ছাৰকো দম দিব পাৰা হলি আবে চ মুহু গুণ্ডা হৈ গৈছো বে কালো ভয় নকৈছো এই ৰ খাই এতিয়া তই মন তই গুণ্ডা কেনেকৈ হলি কচোন আবে চ গুণ্ডা হবলৈ যে বেছি বস্তু নালাগিছে চশমা এযোৰ লাগিছে আৰু মূৰত মাৰ কাপোৰ অকণ লাগিছে এইবিলাক কি কৈ আছ যে তই মই আপোনাৰ বাচ্চা গুণ্ডা বনাই আছো মই এইবিলাক নহওঁ নহৈছে নহওঁ উঠকচোন কি হ'ল ক আগতকে ইটিলিকমান ওখ হৈ যাকচোন কেনেকৈ হম যিটো বয়সত ওখ হ'ব লাগিছে সেইটো বয়সত পিটপিটাই ঘূৰি ফুৰিছে পাগলটো কৰবা কি হ'ল আপুনি নিজে নোৱাৰিছে কিন্তু মই আপোনাক ওখ কৰি আছো তেৰা নালাগে কিয় চিঞৰ বাখৰ কৰি আছো কৈছা লাভনে কেনেকে হৈছে এইবিলাক শিকাই আছো বাৰু হ'ব এতিয়া বেলেগক দম দিবি বল কৈছা মোহন কৈছা মাতিছা নাযাওঁ কিয় তুমি কালি সেই বন্ধুক লোৱা ল'ৰাটোক চিনি পাবানে মানে আমাক দেখুৱাই দিব পাৰিবানে পাইছো উখ বাকীখিনি মই বুজাই দিম বাৰু ছাৰ ঠিক আছে আহি থাকক আপোনালোক আৰু আপুনি ইয়াত যে কিয় চাকৰিৰ পৰা খাটা খালে নহয় মানে যোৱাই ঘেহাই থাকোতে এতিয়া ট্ৰেইন গৈ দেলহি পাবগে আহ কি হৈছে চা এই নাৰ্ভডাল আকৌ টানি ধৰিছে মই পিটিকি দিওঁ চা লাহে 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 অকণ সময়তহে হ'বলৈ পালে মানে অ' মা কি হ'ল আকৌ আপোনাৰ ছাৰ এই নাৰ্ভৰ আকৌ কি যে কৰি থাকে নহয় আপুনি যাব পাৰিব নাই কওক নহ'লে মই অকলে যাম পাৰিম 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 দিয়ক তাত গৈ আকৌ এইবিলাক ভাওনা কৰিব নেকি কিয়নো তেনেকে কৈছে হৈছে কাৰণেহে কৈছো আহক আহক বলক বাহ ঐ পাগল তই কিয় পিটিকি আছ এতিয়া চাবলৈ ওলোৱা সময়ত এতিয়া নাক মুখ ভাগিলে তই পিটিকে দিছো এছাই চাৰে বাৰু যোৱাহঁতক লৈ ক'ত যাব পাৰে ওচা ওচা আপুনি ক'ত ঘূৰি ফুৰিছে হেই, কি চাৰ চাৰ মাতি আছ মূৰ্খটো এইটো তই যে মোক চিনি পাৱ সেইটো নেদেখুৱাবি মই ড্ৰেছত আছো নে নাই তই আমাৰ মানুহ হয় নে নহয় পইচা তই ভিতৰি ভিতৰি খবৰটো ল যেতিয়া খবৰটো পাবি মনে মনে আহি মোৰ কাণত দি দিবি না হা তাই বৰকে ক কি কৈছ আপোনাকো চিনি নাপাইছো মোকো চিনি নাপাইছে এই মজা কৰিবি পাগল